হেল্ল' এভৰিৱান, মোৰ নাম দিব্যজ্যোতি গগৈ আৰু এয়া ভিডিঅ' এটা আৰম্ভ কৰিবলৈ লৈছোঁ। সেই পথাৰত মানে মায়ে ধান দাই আছে, বৰা ধান হয়। তাকে বোলো এই ৰিলছ এটা বনাওঁ। সকলোৱে বনাই মেলি আজৰি হ'ল আৰু ধান দায়ো অলৰেডি শেষ হ'লেই, চবৰে অলপ আছে। আমাৰ ইয়াত হাতীয়ে অলপ দিগদাৰ কৰিছে আৰু বৰা ধান যিহেতু মানে বেছিকৈ খাবলৈ আহে, সেইকাৰণে অলপ দাই আছে। সেয়া ৰিলছ এটা বনাওঁ বোলো আৰু আজি সময় পাইছোঁ অকণমান, তাকে আৰু আপোনালোকক ভিডিঅ' এটাও বনাবলৈ লৈছোঁ। মানে আজি প্ৰথম বনাইছোঁ, কেনেকুৱা হৈছে নাজানো, এনেও বেয়া হৈছে বাৰু। আপোনালোকে চাব, মৰম দিব দেই। এয়া লেপটলিবোৰ মানে আজি সময় পাওঁ যে সেইকাৰণে ৰ'দত দি দিছোঁ। আৰু সেয়া বেছি দূৰ নহয় বাৰু, সেইজনী আমাৰ মা ধান দাই আছে। মই এতিয়া কিবা এযোৰ পিন্ধি আহি আৰু সাধাৰণকৈ অলপ ভিডিঅ' এটা বনাওঁ আৰু। এইফালে দেউতাই বাম খেতি কৰিবৰ কাৰণে ট্ৰেক্টৰে মাটিখিনি অলপ হাল বাই দিছে আৰু এয়া আমাৰ খেতি কিবা কিবি ৰুই থকা হৈছে। এয়া পিন্ধি উৰি আহিলোঁ আৰু লৈ আহিছোঁ এয়া টেঙা, ৰবাব টেঙা, নিমখ জলকীয়া কটাৰী, মানে পথাৰৰ মাজত ঠিকছে খাম। আৰু কলপাত এখন কাটি লওঁ আৰু এইবোৰ গোটাই থৈছোঁ আমাৰ জেং জাবৰবোৰ। ৰাতি হাতী আহে, এই বাঁহজোপা যে দেখিছে যে সেই জোপাইদি গৈছে এইকেইদিন, সেইকাৰণে এইখিনি গোটাই থৈছোঁ যাতে ৰাতি জ্বলাই দিব পাৰোঁ হাতী আহিলে। আৰু সেইয়া আমাৰ মা, এয়া জ্বলাই থোৱা আছে। ফোন চোন নকৰিলোঁ। এয়া আমাৰ মায়ে ধান দাই আছে দেই। হাঁহ এটা দি দিয়া। কাৰ ধান দাইছা ন? ৰিলছ এটা বনাবলৈ আহিছোঁ আকৌ। গালি নিদিব দেই ৰাইজ, হেল্প কৰি নাই দিয়া বুলি। আমি আৰু সেই কেমেৰাটো ধৰিহে হেল্প কৰি দিব পাৰিছোঁ আৰু। ডাঙৰীয়া আহিছে কিন্তু সদায় সদায় বাগানডোখৰ দাওঁ, সিহঁতি আকৌ লিল নে ফিল সেইবোৰ বনাবলৈ আহে। ধান দাহিয়া কাচি আনিছে নাই? কাচি নাই, এখনহে আছে, এখন কটাৰী লৈ আহিছোঁ। আমাক বিচাৰি নাপালি? নাই, এই চাৰিশটা আছিলে আকৌ, এই দা কটাৰী থোৱা জেগাতে আছিলে। এয়া ওচৰে পাঁজৰে সেয়া দাই আছে। এয়া শেষেই হ'ল এইবিলাক দাই। এই বাঁহ গছজোপাৰ পোনে পোনে আহি গৈছিলেহি আৰু ভাল নাখালে আমাৰ ধান। অথনি আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া গধূলি প্ৰায় 5টামানেই বাজিছে আৰু এতিয়া ওলাইছোঁ আমি মেলা চাবলৈ। বাণিজ্য মেলা ওচৰৰ চাৰিআলিতে হৈছে। ব'লক তেতিয়াহ'লে গৈ আহোঁ। ক'লৈ আহিছোঁ কৈ দিয়া? মেলা চাবলৈ আহিছোঁ। ব'লক আপোনালোককো দেখাওঁ। বাকী বস্তু নাই নহয়, এয়া সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ দিছে। এয়া আমাৰ গাঁৱৰ দোকানীকেইটা। এইবোৰ কিমান দাম কৈ দে আকৌ। এইটো কিমান দাম? 300। এইটো ধুনীয়া লাগিছে আকৌ, 200 টকা। এইবিলাক পানী বটল ন, আধা লিটাৰমান ধৰিব চাগে।
এইবিলাক জুইয়া পেপা পুতুলি কাকৈ ফণি গগনা বাঁহী এইজনে বনাইছে দেই এইবিলাক বস্তু কি চাইছা ধুনীয়া লাগিছে খেলনা বস্তু মণিহাৰী দোকান এইবোৰ সমস্ত বস্তু আৰু কাপোৰ কানি পুতলা মূৰত মৰা ডিঙিত পিন্ধা আকৌ আয়ুৰ্বেদিকৰ দোকান কিতাপ মানে বহুত দোকান আহি গৈছে আৰু এইবোৰ বস্তুবোৰ চায়েই এনেই ভাল লাগে বলক আপোনালোকে মোৰ লগত আপোনালোকে অলপ চাওক কি কিনো আছে কি কিনো নাই এইবোৰ পুতলা এইবোৰ কাণফুলি বেল মানে নানা ৰকমৰ বস্তু আৰু আপোনাক কি লাগে চব পাব আপুনি কাঁচৰ বাচন চব আৰু এইফালে টুপি এইজনী পুতলা আকৌ মোৰ বৰ ধুনীয়া দেখিলোঁ পাই ইমান ধুনীয়া লাগিছে চাওকচোন এইবোৰ টুপি সেইজনী এজনী বগা পুতলা আছিল এইখন আকৌ আয়ুৰ্বেদিকৰ দোকান এইবিলাক মলম চলম কিবা কিবি ঢেৰ আছে এইফালে আকৌ এইবিলাক মণিহাৰী আৰু ফুলি এইফালে আকৌ আচাৰ পাপৰ ঢেৰ ৰকমৰ বস্তু কি খাব আৰু আপুনি এইবোৰ তেতেলী আচাৰ খৰিচা আচাৰ চব আৰু আমিও আৰু বৰ বেছি সময় নাথাকিলোঁ অলপ সময় ঘূৰিলোঁ ফুৰিলোঁ তাৰপৰা ঘৰলৈ আহিবই হ'ল যিটো ঠাণ্ডাও বহুত পৰিছে আৰু আমাৰ পাহাৰৰ ওচৰত যে সেইকাৰণে যথেষ্ট ঠাণ্ডা মানে আৰু এয়া কাপোৰৰ দোকান দেখিছেনে মিচিং কাপোৰ টচ মুগা মানে গামোচা যি লাগে আৰু আপোনাক ঢেৰ আছে এইবোৰ টচ মুগা কাপোৰ মেলি দিছে মানে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে এই যিযোৰ টচ মুগা কাপোৰ এইবোৰ শ্বল বেগ মানে নানা ৰকমৰ আৰু এইফালে খোৱা ডাইনিং টেবুল পাও ভাজি চাওমিন এইবিলাক আকৌ এইফালেও এইবোৰ খেলনা বস্তু কিবা কিবি নানা ৰকমৰ আকৌ পপকৰ্ণ এইবিলাক নহ'লে বাৰু মেলা কমপ্লিট হ'বনে কেতিয়াও নহয় ৰ'ব এয়া বিয়েৰ আৰু গাহৰি মাংস দুভৰ পানী পৰি গৈছে দেখিয়ে দেই আৰু সেয়া পোৰা মাছ এইফালে